সকলো বিটিআৰবাসী ৰাইজলৈ নমস্কাৰ। আজি মছলপুৰৰ BPFৰ যি যোগদান কাৰ্যসূচী বুলি কৈছে তেখেতসকলে গেডাৰিং বুলি কৈছে তেখেতসকলে, আৰু আমি মছলপুৰ সমষ্টিৰ ৰাইজ আৰু আমি গম পাইছোঁ এইটো এটা বহু পুৰণীয়া এটা তেখেতসকলৰ সংকল্প এটা আছিলে যে নিৰ্বাচনৰ আগে আগে এটা BPF যেহেতু শূন্যৰ অপাৰেশ্যন মছলপুৰ সমষ্টিত হৈছে, তেখেতসকলে তাত প্ৰিপল 2025 আগত এটা ভোটিঙৰ টেষ্ট এটা কৰিছিলে। ইয়াৰ উদাহৰণটো এনেকুৱা, তেখেতসকলে যি বয়সস্থ ব্যক্তিসকল কিডনি দুটা ফেল, কাৰোবাৰ চকু দুটা নাই আৰু টকনিলৈ কিবা কৰি মানে খোজকাঢ়ি ফুৰি আছে, তেখেত ব্যক্তিসকলক তাত লৈ গৈ পেলাই তাত গেডাৰিঙৰ এটা পৰিৱেশ বা ভোটিং কৰোৱা কাউণ্টিং কৰোৱা এটা পৰিকল্পনা তেখেতসকলে যোৱা 3 বছৰৰ পৰা লৈ আছিলে। আৰু সঁচাকৈ মছলপুৰবাসীৰ ৰাইজ আজি বহুত আনন্দ। যদিওবা আমি শূন্যৰ অপাৰেশ্যন তেখেতসকলৰ ওপৰত আমি চলাই আছোঁ, কিন্তু শূন্য কিমান পৰিৱেশলৈ আহিছে আমাৰো অলপ যুদু মধুটো কেতিয়াবা হৈছিল, কিন্তু আজি স্পষ্ট হৈ গ'ল। মছলপুৰ সমষ্টি হৈ পেলাই তাত 1600 মানুহ তাত জমা হৈছে, আৰু দিহিৰা সমষ্টিৰ 500, ঠিক তেনেকৈ বাগানপাৰাৰ পৰা 500 আৰু ককলাবাৰীৰ পৰা 300-400 মানুহ আনি পেলাই, আৰু তেখেতসকলৰ নিজৰে 300-400 জন চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট বিভিন্ন চেলৰ মানুহবিলাক জমা হৈ পেলাই মছলপুৰৰ যোনটো জিৰ'ৰ অপাৰেশ্যন হৈ যোৱা সমষ্টি, ইয়াক এটা পৰিৱেশ দিবলৈ তেখেতসকলে চেষ্টা কৰিছিল। কিন্তু মছলপুৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাইদেউসকলৰ মোৰ ওপৰত যি বিশ্বাস, মোক নিজৰ ভাইটিৰ দৰে যেনেকৈ মৰম কৰে, মোৰ জ্যেষ্ঠসকলে নিজৰ পুত্ৰৰ দৰে মোক যি ধৰণৰ মৰম কৰে, আৰু মোৰ দাদাসকলে মোক যি ধৰণেৰে ভাই হিচাপে মৰম কৰে, মই যি মানুহক কথা দি কথা ৰাখি গৈ আছোঁ, সমাজৰ প্ৰত্যেকটা গাঁৱতে মই এটা গৃহ নিৰ্মাণ কৰি মিটিং কৰা ব্যৱস্থা, ক'ৰবাত ডেকাবিলাকৰ ক্লাব বনাই দিয়া যি মোৰ চিন্তা চৰ্চা, সেইটো যিহেতু 90% ওপৰত অলৰেডি কমপ্লিট হৈছে। মানুহে বহুত মোৰ ওপৰত বিশ্বাস আছে, মৰম আছে, আৰু সেই মৰমটো আজি মই গম পাইছোঁ। এইকাৰণে আজি মছলপুৰ সমষ্টি আমাৰ UPPL দলে বহুত উল্লাস আনন্দৰে আজি বোমা ফুটাইছে। আজি বহুতৰে ঘৰত আজি খানা ঠিক তেনেকুৱা পূৰ্তি কৰা এটা ব্যৱস্থা সকলোৱে লৈছে। এতিয়া কথা হ'ল, BTRৰ যিকেইটা আমাৰ UPPLৰ মোৰ সতীৰ্থসকল আছে, যিকেইটা আমাৰ সমষ্টি আছে, যি 40টা সমষ্টি আছে, এই সমষ্টিবিলাকতো ঠিক তেনেধৰণে তেখেতসকলে কৰি আছে। যোৱা বিগত দিন ধৰি জইনিঙৰ নামত তেখেতসকলে আচলতে ভোটিং এটা কিমান এটা ভোট পাব ফুল মানে ট্ৰাই কৰিছে, মানে কৰা কম্পা মানুহকো আদি কৰি 2000 টকাকৈ দিম বুলি কৈ তেখেতসকলক ঘৰৰ পৰা গাড়ীৰ ব্যৱস্থা কৰি দি গাঁৱে গাঁৱে প্ৰত্যেকটা ঘৰত এখন য'ত BPFৰ ঘৰ আছে তেখেতসকলক ঘৰৰ পৰা ওলাই মানে তাত গেডাৰিং বা কেলকুলেশ্যন কৰাৰ এটা চিন্তা চৰ্চাটো একদম ফেলাৰ। আজি আমি বহুত সুখী যে মছলপুৰ সমষ্টি এতিয়া 1600 মানে 19,000 তেখেতসকলৰ ভোট আছিলে। মোৰ লগত যেতিয়া অঞ্চুমী ডাঙৰীয়াৰ ভোটিং এটা যেতিয়া ইলেকশ্যন হৈছিলে, তেখেতে 19,000 সন্মান সহকাৰে ভোট পাইছিল। কিন্তু আজি তেখেতে 1600 ভোটত নামি অহা মেইন কাৰণটো হ'ল ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস, আমাৰ যি শান্তিৰ পৰিৱেশত যি শিক্ষাৰ প্ৰতি আমাৰ যি আগ্ৰহ, শিক্ষাক আমি ওপৰ পৰ্যায়ত নিয়াৰ যি আমাৰ যি ট্ৰাই, আৰু প্ৰত্যেকটা সমাজকে এটা বন্ধনত ৰাখি পেলাই এটা নতুন সমাজ বনোৱাৰ যি আমাৰ চেষ্টা পৰিকল্পনা, ইয়াক বহুত ভাল পাই পেলাই আজি ৰাইজে মছলপুৰবাসী ৰাইজে একটা মুঠিত সকলোৱে UPPL হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৃদয়ৰ পৰা মই আপোনালোকক হাজাৰ কোটি মই নমস্কাৰ। আৰু যিকেইটা ব্যক্তিসকলক মই মিডিয়াত দেখা পালোঁ, তেখেতসকলে অলৰেডি BPFৰ পৰাই অহা। এজনটো এক্স চেয়াৰমেন আছে, তেখেত চেয়াৰমেন আছিলে, আৰু BPFৰ পৰা তেখেতক খেদি দিয়া হৈছিলে, তেখেতক কোবাই পেলাই
তেখেতক মানে খেদি দিয়া হৈছিলে আৰু সেই সময়ত BPF লগত বেয়া পাই পেলাই UPPL লগত তেখেতে যোগদান কৰি কাম কৰিছিল আৰু তেনেকুৱাই এজন মহিলা মই মহিলাজনক চিনি পাইছোঁ তেখেতো মানে আমি শুনা মতে তেখেতৰো চাল চৰণটো তাহাঁতৰ চৰিত্ৰটো অঞ্চলৰ ৰাইজে কোৱা মতে খুব ভাল নহয় আৰু তেনেকুৱা ব্যক্তিবিলাকৰ UPPLৰ কোনো স্থান নাই UPPLৰ ভাল মানুহে থাকিব পাৰে UPPLৰ পচা মানুহৰ দল নহয় আৰু পচা দলটো সকলোৱে জানে BPF মানে পচা দল আৰু সেই পচা দলতে তেখেতসকলে স্থান পাব আৰু তাত যেহেতু গেলা পচা ফেন ওলাই যোৱা মানুহে গৈছে এইকাৰণে আজি মচলপুৰবাসী সকলো ৰাইজ লগতে আমাৰ কৰ্মকৰ্তাসকল আমাৰ ৱাৰ্কাৰসকল বহুত খুচি ধন্যবাদ